কৃষ্ণ জয় জয়তে সকলোলৈকে এই ভক্তিভৰা সেৱা কৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰমগুৰু প্ৰভু আমাৰ পৰমগুৰু। আজি এই ভিডিঅ'টোত মই ক'বলৈ আগবাঢ়িছোঁ আমাৰ এই ভাগৰত, যি ভাগৰতে আমাৰ নৰসকলক উদ্ধাৰ কৰিছে, এই নৰসকলক মুক্তি দিছে, সেই ভাগৱত ৰচনা ব্যাসমুনিৰ কথা। এই ব্যাসমুনি জন্ম অতি ৰহস্যজনক। এই ব্যাসমুনিৰ কথা ক'বলৈ যাওঁতে অজানিতে যদি কিবা ভুল হয় সকলোৱে মোক ক্ষমা কৰিব। এই ব্যাসমুনি মৎস্যগন্ধা পুত্ৰ আছিল। মৎস্যগন্ধাৰ জন্মটো হৈছে মাছৰ পেটত, সেয়েহে তেওঁ গাটো মাছ মাছ গোন্ধায়, তেওঁ নামটো মৎস্যগন্ধা দিলে। তেওঁ গাটো যেতিয়া মাছ গোন্ধায় নৰসকলৰ মাজত তেওঁ কেনেকৈ থাকিব, সেয়েহে তেওঁ দেউতাকে ঘাট ৰখীয়া দিছিলে, সেই ঘাটেদি যাত্ৰীসকলক অনা নিয়া কৰে। ঠিক তেনেধৰণে অনা নিয়া কৰি থাকোঁতে এদিন পৰাশমুনি আহিলে। মৎস্যগন্ধা ৰূপ লাৱণ্য অতি ধুনীয়া আছিল। সেই পৰাশমুনি মৎস্যগন্ধাৰ প্ৰেমত পৰিলে, পৰি তেওঁক বিবাহ প্ৰস্তাৱ দিলে। মৎস্যগন্ধাই আচৰিত খালে, আপুনি এজন ঋষি হয়, মোৰ এই মাছ গোন্ধোৱা দেহাটোক আপুনি কেনেকৈ বিবাহ কৰাম বুলি মনত ভাবিলে। তেওঁ কৰযোগে প্ৰাৰ্থনা কৰিছে, আচৰিত খাইছে। তেতিয়া সেই পৰাশমুনিয়ে কৈছে, তুমি এইলৈ চিন্তা নকৰিবা, আমি আচৰিত কাণ্ড সম্ভৱ কৰিব পাৰোঁ, সেই শক্তি আমাক ভগৱানে দিছে। তোমাৰ যেন এই দেহাটো মাছ গোন্ধাইছে, মাছৰ ঠাইত মই পুষ্পগন্ধা কৰি লওঁ, তুমি খালি মোৰ প্ৰস্তাৱত মান্তি হোৱা। তেতিয়া মৎস্যগন্ধাই ক'লে, মই অকুমাৰী, এই মুহূৰ্তটো হৈ আছে দিন, ইয়াত আছে পানী, কেনেকৈ তোমাৰ মই বিবাহ হ'বা? বোলে সকলোখিনি সমস্যা মই সমাধান কৰি ল'ব পাৰিম, তুমি খালি মোৰ প্ৰস্তাৱটোত মান্তি হ'লেই হ'ল। মৎস্যগন্ধাই তেওঁ প্ৰস্তাৱত মান্তি হ'লত তেওঁ গাটো পুষ্পগন্ধা হ'ল। তেতিয়া পৰাই তেওঁ নাম সত্যৱতী দিলে আৰু তেওঁ অকুমাৰীক কুমাৰী কৰি ল'লে, দিনক ৰাতি কৰি ল'লে, পানীৰ দ্বীপ বনাই ল'লে। ঠিক দুয়ো মাজত বিবাহ হ'ল। দুয়ো মাজত বিবাহ হোৱাৰ পাছত তেওঁলোকৰ প্ৰেমৰ চিনাকি হিচাপে ব্যাসমুনি জন্ম হৈছিলে। ব্যাসমুনিৰ জন্ম ৰহস্য ইমানেই। তেওঁ যেতিয়া জন্ম হ'ল তেওঁ মাতৃক ক'লে, আই মই এতিয়া তোমাৰ লগত নাযাওঁ, তুমি অকুমাৰী অৱস্থাত মোক জন্ম দিছা, তোমাক সমাজে নৰসমাজে হাঁহিব, তোমাৰ গাত কলংকৰ চেকা বহিব, সেয়েহে মোৰ পিতৃৰ লগত মই গুচি যাওঁ। আৰু মই তোমাক কথা দিছোঁ, তুমি যি মুহূৰ্ততে তুমি মোক বিচাৰিবা, মই সেই মুহূৰ্ততে মই তোমাৰ ওচৰলৈ আহিম। এই বুলি কৈ ব্যাসমুনি তেওঁ পিতৃ পৰাশমুনিৰ লগত গুচি গ'ল। ব্যাসমুনিৰ জন্মৰ কাহিনী ইমানেই। এই কথা কওঁতে কিবা যদি মোক দুখ লাগিছে সকলোৱে ভিক্ষা মাগি মই এটি প্ৰাৰ্থনা কৰিছোঁ। কোটি কোটি ঘূৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰিমুখ দাস হেন মানি ক্ষমীয় কৃপাময় প্ৰভু, ক্ষমীয় কৃপাময় কৃষ্ণ কৃষ্ণ।